আজি মানে বহুত বেছি এক্সাইটেড হৈ আছো আপোনালোকক আজি বুজাব ন আজি আমি ক'ত গৈ আছো আজি আমি মাজুলী তাকে বেছি সময় দেৰি নকৰি ডাইৰেক্ট লগ পাম আপোনালোকক ঘাটত এক ছেকেণ্ড মানে কি হ'ল আমি যেতিয়া গৈ থাকোঁ মানে আপোনালোকক গৈ থকা অৱস্থাত বাইকৰ শ্বুট কি দেখাম চবেই দেখাই থাকে আৰু তেতিয়ালৈকে আপোনালোকে মোৰ ইণ্ট্ৰটো চাই লওক বহুত মজা চাই ইণ্ট্ৰ লগৰ এটা বনাইছে দেৱজিৎ পৰাশৰ বহুত মজা তাক এদিন ভালদৰে লগ কৰাই দিম আৰু তাৰো এটা ইউটিউব চেনেল আছে ভালদৰে এদিন মানে লগ কৰাই দিম আৰু বাকী ইণ্ট্ৰটো চাই থাকক মানে আমি গৈ পাই লওঁ ডাইৰেক্ট ঘাটত পালোহি নি আৰু এতিয়া আমি বৰ্তমান পাই গ'লোহি ইয়াত মানে ক'ত গম পাইছে নে ঘাটত আৰু তাৰমানে অলপমান খালী কৰি দিলোঁ টেংকিটো খালী কৰি দিলোঁ আৰু বেছি দেৰি নকৰি এতিয়া আপোনাৰ ঘাটটো দেখাই আছে অকণমান প্ৰায় দুঘণ্টা মূৰত এতিয়া যেন তেনকৈ ফেৰী উঠিব পাইছোঁ আৰু বাকী মানুহ ৰখি আছে অনলি এখন ফেৰীত মানে এখন ফেৰী হোৱাৰ কাৰণে অলপ বেছি প্ৰব্লেম হৈ গৈছে কোনো ধৰণৰ অঘটন নোহোৱাকৈ বিন্দাছ ঘাটটো পাৰ হ'লোঁ দেই আৰু যিটোৱে ভয় লাগিছিলে মানে আপোনালোকে কেইদিনমান আগত যিটো এক্সিডেণ্টৰ নিউজ পাইছিলে আৰু সেইটো নহ'ল যে সেইটোৱে ভাল লাগিলে ভগৱানে ক'ৰবাত বাচি গ'লোঁ এতিয়া যাব টাইমততো এইটো চাইডে নাযাওঁ যিটো ভয় খাইছোঁ মানে এইটো চাইডেদি যোৱা নহ'ব ডাইৰেক্ট ঢকুৱাখানা হৈ গুচি যাম আমি এতিয়া ঘাটটো পাৰ হৈ আহিলোঁ কিন্তু মেইন কামটো যে এতিয়া হ'ব মানে মেইন কামটো কি হ'ব আপোনালোকে কেতিয়াবা ধূলিত সাঁতুৰি পাইছে নাই যদি পোৱা নাই আজি আহক আমাৰ লগত মিলি সাঁতোৰক আৰু এনেকা ধূলি আপোনাক কি ক'ম মানে আপুনি এবাৰ পৰা ইফালে আপোনালোকে চাওক যি ধূলি মানে আপোনাক বুজাব নোৱাৰোঁ আমি ফাৰ্ষ্টত আহিছোঁ সেইকাৰণে ধূলিটো দেখা পোৱা নাই কিন্তু যিসকলে আমাৰ পাছত বা বেলেগৰ পাছত যিসকল আহি আছে সেইসকলে কিন্তু পূৰা গা ধুই দিয়া হ'ব মানে বাকী যি কি নহওক মাজুলী পাম এতিয়া প্ৰায় 2-3 কিলোমিটাৰমানৰ পাছত আমি ফাইনেলি পাই যাম আমি মাজুলী লাহে গা ধুম আমি লাহে A few moments later. কি কৰিছে আপোনাৰ শুকান মাছ নেকি শুকান মাছটো হওঁতে কিমান দিনমান লাগেনো কিমান দিনমান লাগে শুকান মাছটো বনোতে হয় নেকি শুকান মাছটো এমাহমান লাগে নি হওঁতে মিনোতে বজাৰত যে বেচিব পৰাকে যে শুকান মাছটো হৈ যায় বেচিব পৰা হৈ গ'ল এতিয়া হৈ গ'ল কিমান দিনমান লাগিলে এইটো সময় মানে 2-3 দিন লাগে 2-3 দিন এনেকে ৰ'দ দিলে লখিমপুৰ ৰাস চাব আহিছে এতিয়া আমি যিখন দলঙত উঠি আছো সেই দলংখনৰ এটা ৰহস্য আছে মানে দলংখনৰ আপোনাৰ এইটো পাৰে হৈছে আপোনাৰ লখিমপুৰ আৰু এইটো পাৰে কি জানে নাই আপোনালোকে এইটো পাৰে কি মাজুলী তাকে মাজুলী পাই গ'লোহি আৰু বাকী দেখাই আছো আৰু লখিমপুৰটো মাজুলী ইমানেই ধূলি আপোনাক কি ক'ম মানে এতিয়া যদি এই ইয়াৰে যে মানে চবতে প্ৰতিটো জেগাতে মানে আপোনালোকে কেমেৰা কেপচাৰ কৰিব পৰা নাই কিন্তু ইমানে ধূলি কি ক'ম মানে এতিয়া ভৰি চৰি চাব গ'লে পূৰা ধূলি ফাৰ্ষ্ট অলপ গা পা ধুই ফ্ৰেছ হৈ লওঁ তাৰপৰা য'ত ৰাস হয় ৰাসস্থলীত ওলাই যাম মোৰ বাইকখনৰ সলনি লৈ আহিছিলোঁ আমি এখন TVS আৰু এখন অভিজিতৰ ভাগৰ আমি লৈ আহিলোঁ কিন্তু আমি ৰাসস্থলীত পোৱাই নাই তাৰ আগতে ফাৰ্ষ্ট এনেকুৱা হ'ল এইখন ইয়াৰ যিটো কেৰিয়াৰটো ভাঙিছে আৰু ঘৰ পাওঁগৈ মানে কিমান কি ভাঙিব সেইটোতো নাজানো আৰু বেছিকেলি এখন দিন হৈছে প্ৰায় 10 বছৰ ক্ৰছ কৰিছে এইটো কাৰণে তথাপিতো সি কৈছিলে যে এখন লখিমপুৰ মাজুলী আৰামছে চলি যাব তাকে তাৰ ওপৰত বিশ্বাস কৰি আহি গৈছোঁ আৰু কেনেকুৱা কি হয় বাইকৰ কণ্ডিশ্যন সম্পূৰ্ণভাৱে আপোনালোকক দেখাই দেখি ৰাইজ বৰ্তমান মাজুলী টাউনৰ পৰা এতিয়া আমি গৈ আছোঁ আপোনাৰ মাজুলী উত্তৰ কমলাবাৰী তাকে মানে এতিয়া উত্তৰ কমলাবাৰীত আমি গৈ আছোঁ আৰু বিশেষকৈ বেছি দেৰি নকৰি এতিয়া সময় হৈ গৈছে বহুত প্ৰায় 10টাটো ওপৰ হৈ গ'ল আৰু কিনো ক'ম মানে উত্তৰ কমলাবাৰী মানে আমাৰ মাৰ ঘৰ তাকে আমি উত্তৰ কমলাবাৰীত গৈ আছোঁ তাতে আপোনালোকক লগ কৰি আছোঁ আৰু মানে লগ কৰি নহয় আপোনালোকক দেখাই আছোঁ উত্তৰ কমলাবাৰী ৰাস কেনেকুৱা হয় আপোনালোকক
উত্তৰ কমলাবাৰী আহিলোঁ, কিন্তু এটা ডাঙৰ কথা হৈ গ'ল মানে আপোনাৰ এই গলিটো যিটো সেইটো গলি অলপমান যাব লাগে আৰু তাৰ ভিতৰলৈ এবাৰ বাইক নিব দিয়া নাই। তাকে কি কৰা যাব লাগে মানে বহুত দূৰ খোজকাঢ়ি মিনিমাম কেনেকৈ আৰু আপোনালোকক দেখাই আছোঁ কিমান দূৰ খোজকাঢ়ি যাব লাগে। আৰু এতিয়া পুলিচে ৰখাই থৈছে। তাকে যি কি নহওক খোজকাঢ়ি হ'লেও যাবই লাগিব, ৰাস চাবই লাগিব, লগতে আপোনালোককো চোৱাবই লাগিব। গরম গরম জেলেবি না ঠান্ডা গরম জেলেকে জেবে খাম বহুত গরম বে ঠান্ডা দিনত জেলেবি খোৱা মজাই বেলেগ আৰু গৰম নক'বা। এইখনে ঠাই যিখন ঠাইত প্ৰায় 4 বছৰ ধৰি আমি আহি আছোঁ, ই আৰু মই এই দুটা মানুহ মানে আমি 4 বছৰ ধৰি আহি আছোঁ, বাকীকেইজন নতুন হয়। আৰু কথাটো হৈ গ'ল আমি ঘৰত গ'লে মানে কওঁ আমি মাৰ ঘৰত পৰা খাই আহিছোঁ। যেতিয়া মানে আমাৰ খাবৰ বাবে অসুবিধা হয় তেতিয়া আমাৰ এই ঠাইডোখৰ আপোনালোকক দেখাই দিছোঁ। ইয়াত আপোনাৰ যিসকল মানে অতিথি গৃহ মানে আপোনালোকে বাহিৰৰ পৰা যে মাজুলী বাহিৰৰ পৰা যিসকল ব্যক্তি আহে যেতিয়া যদি খাবৰ বাবে কিবা প্ৰব্লেম হয় তেতিয়া ইয়াতে আপোনালোকৰ খানা আয়োজন কৰা হয়। তাকে যিসকলে যদি কোনোবা আপোনালোকে আহি যদি ভোকতো থাকে তেতিয়া ইয়াত আহি বিন্দাছ খাই মেলি যাব পাৰিব, যাতে আপোনালোকে মাজুলী আহি কেতিয়া ভোকত যাতে যাব নালাগে। যদি আপোনালোকে আহিব বিচাৰে তেন্তে আহিব পাৰে উত্তৰ কমলাবাৰী। আৰু আপোনালোকে যদি খাদ্য খাবলৈ আহে তেনে আপোনাৰ সঠিক টাইমটো জনাই দিছোঁ আপোনালোকক 11 বজাৰ পৰা 3 বজালৈকে আৰু সন্ধিয়া 6 বজাৰ পৰা 7 বজালৈকে আপোনালোকে বিনামূল্যে আপোনালোকে খাদ্য গ্ৰহণ কৰিব পাৰিব। যিসকল ভোকত আছে তেওঁলোকে নিশ্চয় এই ঠাইত আহি বিনামূল্যে খাদ্য গ্ৰহণ কৰিব পাৰিব। কালি বিশেষ দেৰি হৈ যোৱাৰ বাবে কালি ভিডিঅ' বনাব নোৱাৰিলোঁ। আৰু এতিয়া পুৱাই মানে যাৰ ঘৰত আছিলোঁ তেওঁৰ ঘৰৰ পৰা অলপ আঁতৰত গুচি আহিলোঁ, কাৰণ ইয়াত যদি আহোঁ আমি ইয়াত আহি যদি নদীত গা নুধোঁ তেনে মাজুলী অহা একো মজা নালাগে। তাকে নদীত গাটো ধুই লওঁ। আৰু চাব গ'লে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ গৈ আছে আৰু তাকেনো কিনো ক'ম। যদিহে ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। আৰু যদিহে আমাৰ চেনেলত নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টা বটনটো বজাবলৈ নাপাহৰিব। আৰু এটা বিশেষ কথা ক'ব গৈ আছোঁ আপোনালোকক, মাজুলী আপোনাৰ গোটেই দিয়া 4টা সত্ৰ আছে। এই 4টা সত্ৰত আজি আমি ঘূৰিম বুলি ভাবিছোঁ। কালিতো আপোনালোকৰ ৰাস দেখাই দিলোঁ, আজি আমি এই 4টা সত্ৰ ঘূৰিম। বাকী দেৰি নকৰি সত্ৰ 4টাৰ ভিডিঅ' মজা ভিডিঅ' এটা আহি আছে, আপোনালোকে চাব বুলি আশা থাকিল। আৰু আজিলৈ বাই বাই।